নমস্কাৰ গ্ৰহণ কৰিব প্ৰিয় সতীৰ্থসকল। যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি মৰিয়নিত প্ৰচাৰ কাৰ্য চলাবলৈ প্ৰস্তুত হৈছে। এই মুহূৰ্তত সাংবাদিকৰ আগত কিছুমান তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আহকচোন চাই লওঁ মন্তব্যবোৰ। আপোনালোকে যদি হাইৱে যদি চাই, তো মইতো সদায় আমাৰ হাইৱে লৈ মাত মাতি আছিলোঁ আৰু সেইকাৰণে নুমলীগড়ৰ পৰা ৰঙামাটি যোৱা হাইৱেটো অলপ ভাল হৈছে। কিন্তু আপোনালোকে যদি তিয়ক শিৱসাগৰ হাইৱেটো যদি চাই, অৱস্থা ভাল নহয়। আনকি মই যদিও মোৰ সমষ্টি নপৰে, মই তিয়ক শিৱসাগৰৰ হাইৱে বিষয়ে বাৰম্বাৰ মই কেন্দ্ৰীয় আমাৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক জনাইছোঁ। ৰাইজে বিচাৰ কৰক আৰু আমি পাতিবলৈ আহিছোঁ ৰাইজৰ কথা। মই শুনিছোঁ ৰাইজৰ কথা। বিজেপি কি কৈ আছে কি কোৱা নাই সেইবোৰ চব মোৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। তিতাবৰত যিহেতু কংগ্ৰেছৰ এক দুৰ্গ বুলি কোৱা হয়, তিতাবৰত আপোনাৰ পিতৃৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে দীঘলীয়া সময় বিধায়কৰ আসন অলংকৃত কৰি মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিছিলে। কালি তিতাবৰত তেওঁলোকে বিশাল জনসভাত অংশগ্ৰহণ কৰিলে। তাৰপিছত তেওঁ আপোনাক প্ৰত্যাহ্বান জনাইছে যে আপুনি কলিয়াবৰ সমষ্টিত কোনো ধৰণৰ কাম নকৰিলে, সমান্তৰালভাৱে আপুনি যদি কৰিছে তাৰ উদাহৰণ দিবলৈ তেওঁ কৈছে। সমান্তৰালভাৱে কৈছে তেওঁ ডাঙৰ মানুহৰ পুত্ৰ, তেওঁ কেৱল ইংৰাজীহে ক'ব জানে। চাওক, তিতাবৰ আগতো আহিছে। তিতাবৰত তেওঁলোকে বিজেপি মন্ত্ৰীসকল প্ৰথমবাৰতো অহা নাই, ইয়াৰ পূৰ্বেও কেইবাৰো আহিছে আৰু প্ৰত্যেকবাৰ তেওঁলোকৰ যোৱাৰ পিছত আমি তাত গৈ এটা ডাঙৰ বিশাল সভা এটা কৰোঁ আৰু তাৰপিছত তেতিয়া আমি গম পাই যাওঁ যে তেওঁলোকে ইমান যে সময় তিতাবৰত দিলে, গোটেই সময়টো তেওঁলোকৰ নষ্ট হ'ল। এবাৰো একে হ'ব, এইটো একো নতুন কথা নহয়। তিতাবৰত গৈ তেওঁলোকৰ সদায় আমাৰ এইখিনিয়ে কথা কৈ থাকে। মোৰ কাৰণতে মানে ময়ো আমনি পাইছোঁ, ৰাইজো আমনি পাইছে আৰু মই ভাবোঁ একেখিনি কথা সুধি সাংবাদিকসকলো আমনি পাইছে। এইবাৰ যোৰহাটত আপুনি যিহেতু বিভিন্ন সমষ্টিত এতিয়া প্ৰচাৰ চলাইছে, কেনেধৰণৰ পৰিৱেশ দেখা পায়? তাৰ পৰিৱেশটো যথেষ্ট ভাল। আজি যিয়ে হওক, যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত সকলো এটা স্বাভিমান আছে। আজি শিৱসাগৰ জিলাৰ মানুহৰ এটা স্বাভিমান আছে, সোণাৰী অঞ্চলৰ ৰাইজৰ এটা স্বাভিমান আছে। মাজুলী এতিয়া নতুনকৈ আমাৰ যোৰহাট লোকসভা সমষ্টিত যোগ হৈছে। তেওঁলোকে বিশেষভাৱে আশা কৰে যে তেওঁলোকৰ প্ৰতিনিধি দিল্লী সদনৰ মজিয়াত ভালদৰে মাত মাতিব আৰু আমাৰ মাজুলীৰ কথা আমি পাৰ্লিয়ামেণ্টৰ মজিয়াত আমি সমগ্ৰ দেশৰ সন্মুখত আমি প্ৰকাশ কৰিবলৈ এটা সুবিধা পাম আৰু সেইকাৰণে মই ৰাইজৰ পৰা যথেষ্ট আশা মই অনুভৱ কৰিছোঁ আৰু যথেষ্ট মৰম মই পাইছোঁ। আজি মৰিয়নিত কেইবালানিও কাৰ্যসূচী আছে। মৰিয়নিত এক প্ৰকাৰে আপুনি ৰণডংকা বজাব আজি লোকসভা নিৰ্বাচন। এই ৰণডংকা চনডংকা এইবোৰ চব আৰু আপোনালোকৰ মিডিয়াৰ টাৰ্ম। আমাৰ কথা হ'ল যে মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে সদায় কৈছিল যে ৰাজনীতি হ'ল ৰাইজৰ সেৱা কৰা এটা মাধ্যম আৰু আমি সদায় ৰাইজৰ মাজত থাকিব লাগে। তো মই আজি মৰিয়নিৰ ৰাইজৰ মাজত থাকিবলৈ গৈছোঁ আৰু তেখেতৰ কথাবোৰ জানিবলৈ আহিছে। ৰণডংকা বিজেপি বজাই থাকক, ৰণডংকা আপোনালোকে বজাই থাকক। বিশেষকৈ এটা প্ৰশ্ন বাৰে বাৰে তেওঁলোকে কৰি থাকে যে কাজিৰঙা এৰি আপুনি যোৰহাটলৈ আহিলে আপুনি ভয় খালে নেকি, তেনেধৰণৰ কিছু প্ৰশ্ন কিন্তু তেওঁলোকে কৰি থাকে। চাওক, সেইটোৱেতো কথা। গোটেই বিজেপি প্ৰচাৰটো মোৰ কেন্দ্ৰিক হৈ গৈছে। মইতো তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে নিজে দেখাই দিছে যে অসমৰ সমস্যাৰ বাবে তেওঁলোকে একো নাজানে। সেইকাৰণে অসমৰ সমস্যাৰ ওপৰত একো কথা তেওঁলোকে পাতা নাই। ছমাহৰ পৰা গৌৰৱ গগৈ চলি আছে। আশা কৰোঁ কি নিৰ্বাচনৰ পিছত তেওঁলোকে সুস্থ হ'ব, মানসিকভাৱে সুস্থ হ'ব, শাৰীৰিকভাৱে সুস্থ হ'ব। ধন্যবাদ। এইবাৰ কিমান ভোটত আপুনি জয়লাভ কৰিব? চাওক, তেওঁলোকে অংকৰ কৰি থাকক। আমাৰ কথা হ'ল যে ৰাইজৰ জয় হ'ব লাগে। ৰাইজে আজি যোৰহাট সমষ্টিৰ ৰাইজে যোৰহাট মেডিকেল কলেজ ভাল হোৱাটো বিচাৰে, ভাল হওক। শিৱসাগৰ ৰাইজে তিয়ক শিৱসাগৰ সংযোগী হাইৱেটো ভাল হোৱাটো বিচাৰে, সেইটো ভাল হ'ব লাগে। মাজুলীত গৰখনীয়া নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ পেকেজ আনিব লাগে। সেইখিনিয়েহে জয়। এইটো জয় মোৰ ব্যক্তিগত জয় নহয়, এইটো মোৰ ব্যক্তিগত মই স্বাৰ্থত মই ৰাজনীতিত অহা নাই। মই নিজৰ কিবা এটা বাগান খুলি নিজৰ নামত ৰিজৰ্ট হ'ব, মোৰ ঘৈণীয়েকৰ নামত চেনেল হ'ব, মোৰ ল'ৰাৰ নামত কোম্পানী হ'ব, এইখিনি লৈ মই ৰাজনীতিত অহা নাই। প্ৰিয় সতীৰ্থসকল, এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ আৰু ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ যে যোৰহাটৰ যি উকিল সন্থা আছে, সেই উকিল সন্থাৰ সভাপতি হেমেন বৰা, তেখেত এটা সময়ত জাতীয়তাবাদী শিবিৰৰ লোক আছিল। তেখেত কিন্তু কংগ্ৰেছত যোগদান কৰিছে আৰু গৌৰৱ গগৈৰ হৈ প্ৰচাৰ কাৰ্যতো নামিছে আৰু তেখেতৰ ভাষ্য আছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কিছুমান তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। সেই মন্তব্যবোৰ কি আছে আহকচোন চাই লওঁ। যিটো কৈছে আপুনি ঠিকেই কৈছে, কিন্তু কথাটো হৈছে অসম গণ পৰিষদ জাতীয়তাবাদী শিবিৰৰ আছিলে, কিন্তু তেওঁলোকে ৰাষ্ট্ৰীয়তাবাদে নহয়, তেওঁলোকে সাম্প্ৰদায়িকতাবাদ কৰি আছে। গতিকে আজিৰ তাৰিখত যদি জাতীয়তাবাদ সঁচাকৈ কৰিছে, কংগ্ৰেছ দলে কৰিছে। গতিকে সেইবাবে আমি ভাবিছোঁ যে আগন্তুক দিনত যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে গৌৰৱ গগৈৰ নিচিনা বুদ্ধিদীপ্ত ইণ্টেলেকচুৱেল ব্যক্তিক যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচিত কৰিব আৰু আমি ভাবিছোঁ তাত আমি কিঞ্চিতমান যদি অকণমান সহায় কৰিব পাৰোঁ,
আমাৰ এটা কথা হাঁহি উঠিছে, জয়ন্ত গোস্বামী সেইদিনাখন ক'লে বিজেপি কিবা লিগেল চেলৰ বোলে, যে 15,000 বোলে তেওঁলোকে মোদী এম্বেচেডৰ ওলাব। এই কথাটো গোকাত মিছা কথা। আচলতে আপুনি দেখিব যে যোৰহাট উকিল সন্থাৰ 1100 উকিলৰ 1000 উকিলে গৌৰৱ গগৈ ভোট দিব। যিদিনাখন গৌৰৱ গগৈ ডাঙৰীয়াই নমিনেশ্যন দিব, দেখিব যে যোৰহাট উকিল সন্থাৰ বহুত সদস্য তেওঁলোকক প্ৰত্যাহ্বান জনাইছে। প্ৰত্যাহ্বান জনাইছোঁ মই, প্ৰত্যাহ্বান জনাইছোঁ। আৰু দেখিব মাজুলীত আমি ভাবিছিলোঁ যে 25,000মান ভোট পাম, কিন্তু মাজুলীত আমি 5-10,000 ভোটত লিড ল'লোঁ, একো ডাঙৰ কথা নহয়। সন্থাৰ পৰা কিমান ভোট পাব বুলি কৈছে? আমি কৈছোঁ যে উকিল সন্থাৰ 80% নহয় 90% ভোট উকিলসকলে দিব, সচেতন ব্যক্তি 90% দিব। বাকী নেতৃত্ব আপুনি লওক। তাৰ নেতৃত্ব নিশ্চয় মই ল'ম। ইতিমধ্যে আমি গৌৰৱ গগৈ ফেন ক্লাব আমি খুলিছোঁ। গতিকে আমি কৈছোঁ যে সকলো ফালৰ পৰা কৃষক হওক। প্ৰিয় সতীৰ্থসকল, এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।